হাই ফ্ৰেণ্ডসকল, সঞ্জনা স্পেচিয়েল অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ যোৰহাট বিহু বুলি। আৰু এইফালে চাওকচোন, আমি লৈ লৈছোঁ মাংস, গাহৰি মাংস লৈ লৈছোঁ আচলতে ৰাতিৰ পাৰ্টিৰ কাৰণে। এতিয়া আমি গৈ আছোঁ, বলক আমাৰ লগতে আপোনালোকো। আমি আকৌ গৈ থাকোঁতে ৰীতৰ আকৌ সাধু শুনিব মন গ'ল। চ' বাপেকক কৈছে যে পাপা সাধু এটা শুনাই দিয়া না। মোবাইলটোলৈ বহি আছিলে সি বাপেকৰ ভাগৰ। ল'ৰাটোৰ নাম পাপু আকৌ দেই। তাপা ইমান সাধু শুনি থাকে মোৰ ল'ৰাটোৱেও, সাধুৱে কৈ থাকিব লাগে। সন্ধিয়া গাড়ীত যাওঁতে সাধুৱে শুনি থাকিব লাগে। তাপা কি হ'ব? তাৰপা চুহা এটা আছিলে, এটা আছিলে। সেইটো নহ'ব, সেইটো চুহা সাধু শুনিলে শুনিলো হয়নে? আমি তিনিওটা আজি সাধু শুনিয়ে পাই যাম আৰু। এতিয়া আমি কিবা এটা খাই লওঁ বুলি হোটেলত সোমালোঁ। কণী ভাত, এইটো ভাত। উইনশ্বপ হাজৰিকা ৰেষ্টুৰেণ্টখন য'ত বনিব এই জেগাডোখৰ আপোনালোকো দেখাই দিওঁ বুলি ভাবিলোঁ। ভটিয়া পাৰতে বনাইছে আচলতে। ইয়াৰ ৰেষ্টুৰেণ্ট খুলিলে আমি আহিম হা। ইয়াৰ ৰেষ্টুৰেণ্ট খুলিব আমি আহিম দেই। আহা যাওঁগৈ আহা। এইফালে আকৌ মিষ্টাৰে মাছ এটা ল'বলৈ গ'ল, কাৰণ মোৰ মা পাপাই মাছ খাই বেছি ভাল পায়। চ' মাছ এটা লৈ লৈছে। আমি ঘৰ কেতিয়াবাতে পালোহি, কিন্তু মই ভিডিঅ' কৰাহে নহ'ল। চাহ তাহো খালোঁ, কাপোৰো চেঞ্জ কৰিলোঁ, কিন্তু সকলোখিনি দেখুওৱা নহ'ল। এতিয়াহে মই ভিডিঅ'টো কৰিবলৈ টাইম পাইছোঁ আচলতে। আৰু ব'লকচোন সকলোকে দেখাওঁগৈ কোনে কি কৰি আছে। সকলোৱে জুইৰ ওচৰত বহি আছে আচলতে, আৰু চবে নিজৰ নিজৰ কামত লাগি আছে। আৰু আজি মেইন কাৰিকৰ বিকি পলাব বোলে, কাৰিকৰ পলাব আজি। কয়লাটো মোৰ দায়িত্ব। আকৌ ভিডিঅ' আমাৰ এইফালে বাহিৰকেইটাও দেখাই দিয়া কি কৰিছে সিহঁতি। ইয়াতে আমি আজি বনাম, ইয়াত হোম গোটেই জাক। এয়া বিলাহী, গাহৰি মাংস বনিব, ব্ৰইলাৰ বনিব। এতিয়া ইয়াত গাহৰিটো পুৰিবলৈ আমি বইল কৰি ৰাখিছোঁ, এই ধোৱাই আছে ইয়াতে মাটি দালি বনি আছে বাহিৰতে। এইকেইটালে দেখো, এয়া গবা মাৰি শুই আছে। যুদ্ধ হ'ব গাইছে। এইফালে আকৌ সিদ্ধাৰ্থ আৰু দিগন্ত দাই হাঁহ কুকুৰাকেইটা ভালকৈ ৰাখিবলৈ লৈ গৈছে। ৰাতি নহ'লে চুৰ হ'ব যে। যোৱা বছৰ তাৰ আগবছৰ 6টামান হাঁহ লৈ গ'ল আমাৰ। 6টাই আছিলে, গোটেই 6টাই লৈ গৈছিলে। চ' তেতিয়াৰ পৰা আমাৰ মানে ভিতৰত ৰখা হয় উৰুকাৰ নিশাটো। আমি এতিয়া গোটেইকেইটা ওলাইছোঁ চুৰ কৰিবলৈ। এয়া চুৰৰ পাৰ্টি আমাৰ। এইফালে লুকাই দিলে নেকি? কাৰ ঘৰত পাৰোঁ তাৰ ঘৰতে কৰিমগৈ এতিয়া। ব'লা যাৰ ঘৰত পাৰোঁ আৰু ভৰাই পৰিলোঁ বোলে। চুপকে চলো, চুপকে।
ঐ কোন একেইটা কোন কোন একেইটা কোন একেইটা ভাগ ভাগ পেটা পেটা পটাপট পটাপট ল কক দে গম পাম মোৰ যদি ফুল তাত যদি হে আছে ন গম পাম এইটো দিয়ে খাইছা না মাংস এফালে আকৌ মোবাইল এতিয়া 3:30 বাজিছে চব আমাৰ শুই আছে মানুহ কিছুমানে মোবাইল চাই আছে আমাৰ দিগন্ত জুই জ্বলাই আছে জুইটো নুমাই গৈছে আৰু অলপ পাছত এতিয়া আমি মেজি জ্বলামেই আৰু ৰাতিপুৱা বৈ মেজি আমি জল বাহিৰত আছে বেটা হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই